আজি মাছৰুম খাবলৈ মন গ'ল। এয়া মাছৰুম কেইটুকুৰা নিমখ গৰম পানী দি মই ধুনীয়াকৈ ধুই লৈছোঁ। এইফালে মছলাও মই ৰেডি কৰি লৈছোঁ। আদা নহৰু এয়া পেষ্ট কৰি লৈছোঁ। ঘৰৰে দুটা সৰু সৰু বেঙেনা লাগি আছিল, তাৰে দুটা দিছোঁ। পিঁয়াজ কাটি লৈছোঁ। কেইটামান পাঁচফোৰণ দিছোঁ। পাঁচফোৰণকেইটা অকণমান ৰঙচুৱাকৈ দিম। এতিয়া মই পিঁয়াজ কেইটুকুৰা ভাজি আদা নহৰু পেষ্টটো দি দিছোঁ। অকণমান ৰঙচুৱা হ'বলৈ দিম। হালধিটো লগতে দি দিছোঁ মই। ইয়াত আৰু মই বেলেগ একো মছলা এড নকৰোঁ। মছলা সকলোৱে ভাল নাপায়, সেইটো কাৰণে মছলা নিদিওঁ ইয়াত। অকণমান জিৰা গুড়ি দিম। এইফালে আলু কেইটুকুৰা মই ফাৰ্ষ্ট এনেকৈ ভাজি ল'ম। মাছৰুমটো বেছি টাইম নালাগে সিজোতে, সেইটো কাৰণে আলু কেইটুকুৰা এনেকৈ লৰাই লৰাই অলপ টাইম মই ভাজি ল'ম। ভাজিছে আৰু এতিয়া মই মাছৰুম কেইটুকুৰা ইয়াত দি দিম। দেখিছেনে কিমান ধুনীয়া ধুনীয়া মাছৰুম কেইপিচ। আপোনালোকৰ দেখি খাওঁ খাওঁ লাগিছেনে বাৰু? মোৰ কিন্তু মাছৰুম খাই খুব ভাল লাগে। মাছ মাংসতকৈ মই মাছৰুমেই খাই ভাল পাওঁ। লগতে বেঙেনা কেইটুকুৰাও দি দিছোঁ, মানে সৰু সৰু। মাছৰুম বোলে বেঙেনা দিহে খাব লাগে, সেইটো কাৰণে বেঙেনা অনা হৈ নাছিলে ঘৰত। বাৰীৰে দুটা লাগি আছিল, তাৰে দিছোঁ। অলপ টাইম এনেকৈ লৰাই লৰাই মই ভাজি থাকিম। লাহে লাহে লৰাই আছোঁ, ভাগি যাব পাৰে। লাহে লাহে লৰাইছোঁ। অকণমান সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। এতিয়া মই অলপ টাইম ঢাকনা মাৰিম। ঢাকনা খোলাৰ পাছত এয়া তৈয়াৰ হৈছে আৰু অলপ বাকী আছে। এতিয়া মই অলপ ইয়াত পানী এড কৰি দিম। সিজিবৰ বাবে। এতিয়া মই ইয়াত ঢাকনা মাৰি দিম। দেখি কাৰ কাৰ খাওঁ খাওঁ লাগিছে কমেণ্টত জনাব। মাছৰুম ৰেডি হৈ গ'ল।